ৰাজনীতিক দল আৰু নেতাবিলাকৰ ৰাজনীতিৰ কাৰ্যটো হ'ল ভোট, ৰাইজৰ ভোট। মই আপোনালোকৰ এই মন্দিৰখনৰ নামৰ কাৰণে মই এইটো মানে দি দিম। এইটো মই মন্দিৰৰ সন্মুখত থিয় দি পেলাই আজি ভগৱানক চাকি দি পেলাই মই প্ৰতিশ্ৰুতি কৰালোঁ। এটা কথা, ৰাজনীতিক দল আৰু নেতাবিলাকৰ ৰাজনীতিৰ কাৰ্যটো হ'ল ভোট, ৰাইজৰ ভোট। ৰাইজে এই কাৰ্যটো আমাক ইলেকশ্যনত কিন্তু দেখুৱাব লাগিব। নাঙল ছবিত প্ৰচুৰভাৱে ভোট মাৰকচোন আপোনালোকে। মন্দিৰৰ সন্মুখত এতিয়া বহিছে। আমি মন্দিৰত কোন থাকে? ভগৱান আছে, আমাৰ কুল দেৱতা আছে বুলিতো আমি জানো। এতিয়া ইয়াত বহি পেলাই আমি আছো বুলি কৈ পেলাই পিছত বহুতৰ বেলেগত যদি উল্টা পাল্টা মাৰি দিয়ে, ভগৱানক ফাঁকি দিয়াটোতো মহা অন্যায় হ'ব। দেৱতা দেৱীবিলাকক, সৃষ্টিকৰ্তাবিলাকক চৰম পৰ্যায়ৰ বিশ্বাসঘাতক কৰা হ'ব। আৰু এই বিশ্বাসঘাতক ভগৱানক মানে ফাঁকি দিয়াবিলাকৰ বোলে পাপ লাগি যায়, মহাপাপ। গতিকে কলবাৰী অঞ্চলৰ ৰাইজে, গাঁৱৰ ৰাইজে এইটো কেতিয়াও নকৰে। মই কিন্তু 100% এইটো স্পষ্ট। কলবাৰী গাঁৱৰ ৰাইজে কোনো প্ৰকাৰে ফাঁকি নিদিয়ে, কিয়নো আমি ভগৱানৰ ওচৰত চাকি দি পেলাই বহি আছোঁ। বেলেগ জেগাত বহি পেলাই ফাঁকি দিয়াটো বেলেগ, কিন্তু মন্দিৰত ইয়াত বহি পেলাই ফাঁকি দিয়া মানে ভগৱানক ফাঁকি দিয়া, আৰু ভগৱানক জিন্দগীত ভুলতো ফাঁকি নিদিব কেতিয়াও। ইয়াৰ চৰম পৰিণতি কিন্তু বিৰাট বেয়া হয়। গতিকে মই আশা ৰাখিছোঁ, ময়ো ভগৱানক ইয়াৰ কাৰণে চাকি ৰাখিলোঁ। মই দিম মন্দিৰৰ কাৰণে, মই কিয় নিদিম ভাই? মই গংগাত জাফলঙৰ হৰি মন্দিৰত দিছোঁ এই বছৰ। খবৰ লওক আপোনালোকে, লিষ্টত আছে। হৰি মন্দিৰ গংগা জাফলং, তাত দিছোঁ মই। আকৌ সেই নেশ্যনেল হাইৱেৰ কাষত আছে দেৱৰগাঁও কালী মন্দিৰ। এবাৰ দেৱৰগাঁও কালী মন্দিৰৰ কমিটিৰ মানুহবিলাকে মোক লৈ গৈ দেখুৱাই দিলে, ছাৰ আমাৰ এইটো কালী মন্দিৰ ময়ো দেখা পালোঁ, বহুত সুন্দৰকৈ আছে, কিন্তু কিছুমান অভাৱ আছে তাত। ইহঁতে দেখুৱাই দিলে এইটো অভাৱ আছে, এইটো অভাৱ আছে, এইটো অভাৱ আছে। ছাৰ আপুনি কৰি দিয়ক। মই কথা দিলোঁ, সুযোগ যেতিয়া মোৰ হাতত আহিব মই কৰি দিম, চিন্তা নাই, মই কৰিম। ভগৱানৰ কাৰণে মই কিয় নকৰিম, মই কৰিম। গতিকে এই বছৰ মই দেৱৰগাঁৱৰ মন্দিৰত আকৌ দিছোঁ, দেৱৰগাঁও কালী মন্দিৰত এইবাৰ দিছোঁ, আকৌ শিৱংগুৰি মন্দিৰত আকৌ দিছোঁ। এনেকুৱা ধৰণৰ আছে। আমাৰ কি কয় দতুমা বাজাৰৰ কালী মন্দিৰত দিছোঁ, মই দতুমা বাজাৰৰ কালী মন্দিৰত দিছোঁ, তেনেকৈ দি আছোঁ। এইফালে গজনশ্ৰী বাজাৰত আমাৰ কি কয় এই গোসাই নিচিনা গজনশ্ৰী বাজাৰত লক্ষী মন্দিৰ আছে, তাতে দিছোঁ মই। হেল বজাৰত ব্ৰহ্ম মন্দিৰ আছে, সেই হেল বজাৰত ব্ৰহ্ম মন্দিৰ আছে, তাতে মই দিছোঁ। গতিকে এইবিলাক অঞ্চল আপোনালোকৰ অঞ্চলতে বাহিৰখিনি মন্দিৰত মই দিছোঁ। এই বছৰ আপোনালোকৰ গাঁওখনৰ কাৰণে মন্দিৰত মই দিছোঁ, সেইটো ফাইনেল। মই ভগৱানক কথা দিছোঁ। মই ক'লোঁ যে খাদ্যটো মোক লাগিব, ৰেচন সেইটো মনত থাকিব না। দিয়া নিয়াটো ভালকৈ চলিব লাগিব। অকল মলপাৰৰ পৰা ল'লে মই মাত্ৰ দিলে নহ'ব, মোকো লাগিব। মই যিটো খুজিছোঁ এইটো দিয়া কাৰো ক্ষতি নাই ভাই, কাৰো ক্ষতি নাই। টকাটো দিব লগা নাই, ধান বিক্ৰী কৰিব লগা নাই, মাছ মাংসটো মাৰিব লগা নাই, পাবৰ কাম কৰি মাৰি নহয় জানো, চাপ মাৰিব লাগে বাছ। AVMত নাঙলত সেইখিনি ক'লোঁ, সেইখিনি কৰিব। বাকী এটা কৰি যাম নহয় জানো। মোৰতো পুঁজি তেনেকুৱা একদম দিম বুলিতো যাকে তাকে য'তে ত'তেতো দিব নোৱাৰোঁ। এটাকৈ আমি আগুৱাই যাম, এটা পৰ্যায়লৈকে আগুৱাই যাম, মন্দিৰলৈকে আগুৱাই যাম। নেক্সট বছৰ হয়তো আকৌ স্কুলৰ বাউণ্ডাৰী ৱালো হৈ যাব নহয় জানো। প্ৰথম দেৱতাৰ কামটো আমি কৰিম, নহয় জানো, দেৱতাৰ কামটো আমি কৰি ল'ম। এইখিনি মই আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু পিছৰ বেলেগত যিবিলাক সমস্যা আহি থাকিব সেইবিলাক সমাধান কৰিবৰ কাৰণে আজিৰ দৰে বহি আকৌ আলোচনা কি কৰিম দেই, সেইখিনি ক'লোঁ। ঠিক আছে।